সকলোৱে ভালে আছেনে? পূজা সকলোৱে ভালেই চলে চাগে, কিন্তু মোৰ ইমান পূজা চোৱা নহ'ল। তথাপিও মই যিখিনি চালোঁ আপোনালোকলৈ আনিবৰ কাৰণে আজি মই আহিছোঁ ভিডিঅ'টোত। কিন্তু মই এইটো জনাবলৈ ভিডিঅ'টোত আহিছোঁ যে মোৰ বহুত মন বেয়া, কাৰণ মই যিখিনি ভিডিঅ' মই ব্লগ দিবৰ কাৰণে ৰাখিছিলোঁ গোটেইখিনি কাট খালে, মাত্ৰ দুটামানহে থাকিল বুলি ক'ব পাৰি। গতিকে মোৰ বহুত মন বেয়া আৰু আপোনালোকক ভালকৈ দেখাবও নোৱাৰিম। গতিকে যিখিনি দেখাম সেইখিনিকে আপোনালোকে চাব। আৰু লগতে পূজা গ'ল যদিও শেহতীয়াকৈ আপোনালোকলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আহক এতিয়া তেনে মোৰ ব্লগ চাওঁ। এতিয়া মই আহি আছোঁ মাহঁতৰ লগত ফুৰিবলৈ। ৰিলেটিভৰ ঘৰত যাওঁ, কিমান টাইম হয় নাজানো, আকৌ ৰাতিলৈ পূজা চাম। আমি ক'ত আহিছোঁ? ঘৰলে। আৰু তাৰপিছত আমি ক'ত যাম পূজা চাবলৈ? আমি এতিয়া ফুৰিবলৈ আহি আছোঁ। ৰাতি হলে নাযাওঁ, কেতিয়া যাম মানে গধূলি আহি পাওঁতে বহুত টাইম হ'ল, 11টাই বাজিবলৈ হ'ল। তথাপিও আমি এতিয়া মেলাত এপাক সোমাওঁগৈ। আৰু মণ্ডপটো বহুত সুন্দৰকৈ সজাইছে, ভাল লাগিছে। কোনে কোনে উঠি ভাল পায় চাওকচোন, ইমান সুন্দৰ লাগিছে। আৰু মই ওপৰত इस शहर मेरा अपना ठिकाना रहा, दूर चाहत से मैं अपनी चलता रहा, ख्वाम बेवजह ख्वाब बुनता रहा। बोलना पसंद है मुझे बोलते हुए तुम्हें हंसना पसंद है मुझे हंसते हुए तुम, बस इतना ही फर्क है। সকলো মানুহ ঘৰমুৱা হৈছে আৰু মোৰ বিদায় লোৱা সময় হৈছে। গতিকে ফটো কেইখনমানৰ লগতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বাই, জয় আই অসম। सफर है नहीं, दूर जाता रहा, पास आता रहा, ख्वाम बेवजह ख्वाब बुनता रहा। तूने जो ना कहा मैं वो सुनता रहा, ख्वाम बेवजह ख्वाब बुनता रहा।